আপুনিও যদি বেহাৰবাৰী আউটপোষ্টৰ নিয়মীয়া দৰ্শক তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বেহাৰবাৰী আউটপোষ্টৰ মোহনৰ উঠিছে খং আৰু হয়তো তেওঁ আইনী ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে। চ' ৰিচেণ্টলি বেহাৰবাৰী আউটপোষ্টৰ মোহন অৰ্থাৎ দীপজ্যোতি কেওটে নিজৰ ফেচবুক হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, যিটোত তেওঁ লিখিছিল #ফেক ইউটিউব চেনেল। এইখিনিতে ৰাইজক জনাই থওঁ যে মোৰ কোনো নিজা ইউটিউব চেনেল নাই বা এতিয়াও খোলা হোৱা নাই। যদি কোনো বন্ধু বান্ধৱীয়ে মই বুলি মোৰ নামত আনে খোলা ইউটিউব চেনেল লাইক বা ছাবস্ক্ৰাইব কৰিছে, অনুগ্ৰহ কৰি তেনে কৰাৰ পৰা বিৰত থাকক। আৰু যদি ভৱিষ্যতে মই কোনো ধৰণৰ ইউটিউব চেনেল খোলোঁ, মই মোৰ ফেচবুক একাউণ্ট নাইবা মোৰ অফিচিয়েল পেজৰ জৰিয়তে নিশ্চয় জনাই দিম। আৰু যিয়ে মোৰ অনুমতি অবিহনে মোৰ নামত আৰু মোৰ ফটো ব্যৱহাৰ কৰি এনে চেনেল খুলিছে, তেওঁলোকে অতি সোনকালে মোৰ লগত যোগাযোগ কৰক, অন্যথা মই ব্যৱস্থা গ্ৰহণ কৰিম। হয়তো আপোনালোকে গম পালে যে বহুতো দুষ্ট চক্ৰৰ লোকে বৰ্তমান সময়ত বেহাৰবাৰী আউটপোষ্টৰ মোহনৰ নামেৰে অৰ্থাৎ দীপজ্যোতি কেওট অফিচিয়েল নামেৰে কিছুমান ইউটিউবত চেনেল খুলিছে। হয়তো আপোনালোকে বৰ্তমান সময়ত স্ক্ৰীণত দেখি আছে, যিটো ফটো মোহনেও শ্বেয়াৰ কৰিছিল নিজৰ ফেচবুক হেণ্ডেলৰ জৰিয়তে। চ' আপোনালোকে যদি এনেকুৱা চেনেলসমূহ পায়, আপোনালোকক মই এটা উপায় দিছোঁ, হয় আপোনালোকে দীপজ্যোতি কেওটৰ লগত কণ্টেক্ট কৰক, নহ'লে আপোনালোকে সেই চেনেলসমূহত ৰিপৰ্ট কৰিব যিসকলে বেহাৰবাৰী আউটপোষ্টৰ মোহনৰ ফটো ইউজ কৰি আছে, অৰ্থাৎ মোহনৰ ফটো বিনা অনুমতিত ইউজ কৰি আছে বা তেওঁৰ নামত হুবহু তেওঁৰ নামত ভিডিঅ'সমূহ আপলোড কৰি আছে। চ' আৰু বেহাৰবাৰী আউটপোষ্টৰ মোহনে হয়তো আপোনালোকে কোৱা দেখিবলৈ পাইছে, যদি তেওঁ নতুনকৈ চেনেল খোলে তেতিয়াহ'লে আপোনালোকক নিশ্চয়কৈ জনাই দিব। লগতে সেই ফেচবুক পোষ্টটোত তেওঁ নিজৰ যিসমূহ ৰিয়েল ফেচবুক একাউণ্ট আছে বা ইনষ্টাগ্ৰাম একাউণ্ট আছে, তেওঁ সেইসমূহৰ লিংকো দিছে। আপোনালোকে সেই লিংকসমূহ অৰ্থাৎ দীপদাই যিসমূহ লিংক দিছে, সেই লিংকসমূহ আপোনালোকে মোৰ ডেছক্ৰিপশ্যনতো পাব। তাৰ পৰা আপোনালোকে নিশ্চয়কৈ আপোনালোকৰ মৰমৰ মোহনক ফ'ল' কৰি ল'ব পাৰে। চ' এইটোৱে আছিল আজিৰ এটা সৰু ভিডিঅ'। আপোনালোকক ভাবিলোঁ আপডেটটো একেবাৰে সোনকালে দি দিওঁ, যিহেতুকে আপোনালোকৰ মাজৰ বহুতো অডিয়েঞ্চে বেহাৰবাৰী আউটপোষ্ট চায়, আৰু মই ভাবিলোঁ এইটো খবৰ আপোনালোকেও নিশ্চয়কৈ গম পাব লাগে। আৰু ময়ো বেহাৰবাৰী আউটপোষ্টৰ বহুখিনি আপডেটে মই মোৰ চেনেলত দিওঁ, কিন্তু মই তেওঁলোকৰ যিসমূহ ভিডিঅ' আছে সেইসমূহ ডাইৰেক্টলি কপি নকৰোঁ, তাতে মই মোৰ নিজৰ ভইচো দিওঁ আৰু আপোনালোকক মই তাৰে আপডেটসমূহ দিবলৈহে চেষ্টা কৰোঁ। আৰু বহুতে মোকো সুধি থাকে তুমি কিয় মোহনৰ ফটো ইউজ কৰা, কিন্তু মই তেওঁলোকক কৈ দিছোঁ মই কেৱল নিউজহে দিওঁ, কিন্তু এইসমূহ দুষ্ট চক্ৰৰ দৰে ডাইৰেক্টলি ফেক চেনেল খুলি ইয়াতে মই বহি থকা নাই। মোৰ চেনেলটো সম্পূৰ্ণ মোৰ নিজৰ নামত আছে। সেই গতিকে আপোনালোকেও সতৰ্ক হওক, এনেকুৱা ফেক চেনেলসমূহৰ পৰা বাচি থাকক। আৰু যদি দীপজ্যোতি কেওটে তেওঁৰ নিজৰ ইউটিউব চেনেল খোলে, নিশ্চয়কৈ আমাক তেওঁ নিজৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে জনাই দিব। আৰু যদি আপোনালোকে মোৰ নিউ ৰ'ষ্টিং ভিডিঅ'টো চোৱা নাই, অলপমান ইয়াতে চাই লওক, আৰু সম্পূৰ্ণ ভিডিঅ'টোৰ বাবে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰাও নিশ্চয়কৈ চাই ল'ব পাৰে। আৰু ইহঁতে প্ৰেম বোলা বস্তুটো ইমান সহজ কৰি দিছে নহয়, বিশ্বাস হোৱা নাই, চাই লোৱা। প্ৰেমত যদি এনেকৈ ইয়েছ দিলে হয় তেতিয়াহ'লে কথাই নাছিল। ইয়াত এজনী ছোৱালী আহিছে আৰু সেই লগৰজনে ডাইৰেক্টলি ল'ৰাজনৰ ফালে দেখুৱাই দিল দেখুৱাই দিছে আৰু প্ৰেম হৈ গ'ল, খতম। আৰু এইসোপা কথা যেতিয়া মই ক্লাছ 8ত এজনী ছোৱালী সুধিবলৈ গৈছিলোঁ, তেতিয়া মোক কৈছিল জানা নিজৰ কাম কৰ। গজব বেজতি। অ' শিট, এইটো ভিডিঅ' মোৰ মা